মৰ্মিতা মিত্ৰই ৰাজীৱ শদিয়া ককাইদেউৰ ঘৰলৈ 50,000 সাহায্য আগবঢ়োৱা ৰহস্য ফাদিল। কিয় মৰ্মিতা মিত্ৰই কিয় 50,000কৈ টকা ৰাজীৱ শদিয়া ককাইদেউৰ ঘৰলৈ আগবঢ়াইছে? এই মুহূৰ্তত আপোনালোকক মই এই মুহূৰ্তত A to Z কম। হয়, ৰহস্য ফাদিল হৈ পৰিছে। মৰ্মিতা মিত্ৰই কিয় দিছে? কিয়? আমাৰ ইয়াততো শিল্পী বহুত আছে, আঙুলি মূৰত গণিব নোৱাৰাকৈ বহুতো শিল্পী আছে, সেই সকলেতো একো আগবঢ়োৱা নাই। কিন্তু এই মৰ্মিতা মিত্ৰই 50,000কৈ টকা যেন আগবঢ়াইছে, কিয় জানেনে? আচলতে আমাৰ ইয়াত ৰাইজৰ পৰা বাহ ল'ব কাৰণে আৰু লগতে আমাৰ অসমত যি এতিয়া অনাগত আগমুহূৰ্তত দুটাকৈ মাহ আছে, ৰঙালী বিহু আগমন। ৰঙালী বিহুত মঞ্চ পাবৰ কাৰণে, ৰাইজৰ পৰা বাহ ল'বৰ কাৰণে, ৰাইজৰ দৃষ্টিত ঠিক আছে দৃষ্টি আকৰ্ষণ কৰিবৰ কাৰণে এখন নাটক কৰিছে। নমস্কাৰ, মই বিকাশ বক্সাৰ সোণোৱাল। মোৰ এই বিকাশ বক্সাৰ ইউটিউব চেনেলটোত এই ভিডিঅ' চোৱাৰ বাবে আপোনালোকক ধন্যবাদ জনাইছোঁ আৰু ক'ব বিচাৰিছোঁ, ভিডিঅ'টো প্ৰথম পৰা শেষলৈকে নোচোৱাকৈ কমেণ্ট নকৰিব আৰু শেষলৈকে চাইহে মন্তব্য এটা আগবঢ়াব। আচলতে মই কি ক'ব বিচাৰিছোঁ আৰু মই যি কওঁ ডাইৰেক্ট অপেন কওঁ আৰু যি কওঁ ডাইৰেক্ট কওঁ, আৰু যি ক'ম মই য'ত যুক্তি থাকিব তাতহে ক'ম, য'ত যুক্তি নাথাকে তাত মই একো নকওঁ, আৰু য'ত যুক্তি থাকিব তাত ক'ম। আৰু আপোনালোকে গমেই পায় মোৰ নাম বিকাশ বক্সাৰ সোণোৱাল। মোৰ ঘৰ পাহাৰৰ কিনাৰত, সেইখন চালক দেখুৱাই দিছোঁ। মোৰ কোনো ডিগ্ৰী নাই, মই কোনো সাংবাদিক নহয়, মই কোনো বুদ্ধিজীৱী নহয়, ঠিক আছে। মই এটা সাধাৰণ খেতি কৰা ল'ৰা, কিন্তু হ'লেও মোৰ মুখৰ পৰা ডাইৰেক্ট কথাখিনি ওলায়। তো মই এতিয়া আপোনালোকক ক'লোঁ যেন মৰ্মিতা মিত্ৰই 50,000কৈ ৰাজীৱ শদিয়া ককাইদেউৰ ঘৰলৈ আগবঢ়াইছে। এইটো ভাল কথা, বহুত ভাল কথা। আৰে বাবা, আমাৰ অসমৰ শিল্পীসকলে এনেদৰে আগবঢ়োৱা দেখিছে নেকি আপোনালোকে? প্ৰথম কথা, মৰ্মিতা মিত্ৰক ধন্যবাদ দিব লাগে, মই ধন্যবাদ জনাইছোঁ। আৰু লগতে আমাৰ অসমত যেন যি শ্ব' কৰি আছে, এইটোতো বহুত ভাল পাইছোঁ। কাৰণ কেলৈ বেলেগ এখন দেশৰ এগৰাকী শিল্পী আহি আমাৰ ইয়াত দবদবাই আছে, বহুত ভাল কথা। কি আপোনালোকে জ্বলিছে নেকি আপোনালোকে? মই কিন্তু একো বেয়া পোৱা নাই, মই ভাল পাইছোঁ। মৰ্মিতা মিত্ৰই আমাৰ অসমত অসমীয়া গীত গাই পৰিচয় লাভ কৰিছে, অসমীয়া গীত গাই জনপ্ৰিয়তা অৰ্জন কৰিছে, এইটো ভাল কথা, এইটো কোনো বেয়া কথা নহয়। আৰু তহঁতি কি হিংসা দেখিছ? তহঁতি ৰাজীৱ শদিয়া ককাইদেউৰ ঘৰলৈ কেইটকা দিলি? স্পষ্ট কথা, তহঁতি ৰাজীৱ শদিয়া ককাইদেউৰ ঘৰলৈ কেইটকা দিলি? হে, মৰ্মিতা মিত্ৰই ৰাজীৱ শদিয়া ককাইদেউৰ ঘৰলৈ লাগিলে যে টকাই নহওক কিবা এটা অনুদান সাহায্য আগবঢ়াইছে, এইটো ভাল কথা। হে, তহঁতি হিংসাত জ্বলি পুৰি মৰিছ, নিজেতো একোডাল কৰিব নোৱাৰই, আন কোনোবাই কিবা এটা কৰিলেও তহঁতৰ গা পুৰে, ঠিক আছে, তহঁতৰ গা পুৰে। মৰ্মিতা মিত্ৰই যি কৰিছে ভাল কাম কৰিছে, আৰু যি কৰিছে অসমত যি গীত পৰিৱেশন কৰি আছে, যি জনপ্ৰিয়তা অৰ্জন কৰিছে, ভাল কৰিছে। আমাৰ ইয়াত দবদবাই আছে, ভাল কৰিছে। 10টো ভাল কৰিছে। আপোনালোকে বেয়া কৰিছে বুলি ক'ব পাৰে, ভাল কৰিছে। শুনক, অসমীয়া গীত গাইছে, ঠিক আছে, অসমীয়া গীত গাই জনপ্ৰিয়তা অৰ্জন কৰিছে, আৰু ৰাইজে ভাল পাইছে কাৰণে মৰ্মিতা মিত্ৰক আদৰি লৈছে, মাতিছে বাৰে, ঠিক আছে। এইটোত আপোনালোকে জ্বলিবলৈ কোনো প্ৰয়োজন নাই। আৰু শিল্পী য'তেই নহওক কিয়, শিল্পীক সদায় শিল্পী চকুৰে চায়, সি লাগিলে য'ৰে নহওক কিয়। আৰু শিল্পী জাতি ভেদ একোডাল নাই, শিল্পীয়ে হয়, সি লাগিলে যিয়ে নহওক, জাতি ভেদ ইয়াত চিন নাথাকে। শিল্পীক সদায় শিল্পী চকুৰে চাব লাগে, সি লাগিলে বঙালী, বিহাৰী, মাৰোৱাৰী, যোনে নহওক কিয়, শিল্পী সদায় শিল্পীয়ে হয়। আপোনালোকে একোনো নাজানে আপোনালোকে, হে, এতিয়া জ্বলি পুৰি মৰিছে। মানে আপোনালোকে শ্ব'বিলাক নাই পোৱাটো, ঠিক আছে, জ্বলি পুৰি মৰিছে। এইটো কেতিয়া নজ্বলিব? মৰ্মিতা মিত্ৰই অসমত আহি অসমীয়া গীত গাই জনপ্ৰিয়তা অৰ্জন কৰিছে, ভাল কথা, ঠিক আছে। আপোনালোকে কথাটো এনেকৈ ভাবি চাওকচোন, আজি মৰ্মিতা মিত্ৰ বেলেগ দেশৰ পৰা আহি আমাৰ ইয়াত দবদবাই আছে, কালিলৈ আমাৰ অসমৰ যদি কোনোবা এগৰাকী যদি শিল্পী বেলেগ এখন দেশত যদি দবদবাই থাকেগৈ, তেতিয়া আমাৰ শিল্পীগৰাকীক যদি অপমান কৰে, আমাৰ শিল্পীগৰাকীক যদি খেদি পঠায়, তেতিয়া আপোনালোকে কি ক'ব? মোক কওক, চকুত থৈ কওক, মই আপোনালোকে ডাইৰেক্ট চকুত থৈ কৈছোঁ, কওক। মৰ্মিতা মিত্ৰই বেলেগ এখন দেশৰ পৰা আহিছে, ঠিক আছে, গীত পৰিৱেশন কৰিছে, জনপ্ৰিয়তা অৰ্জন কৰিছে,
কাৰোবাক সহায় কৰিছে, ঠিক আছে, প্ৰত্যেক জেগাতে মঞ্চ পাইছে, আপোনালোকে জ্বলিছে, আপোনালোকে জ্বলি চাতি ফুটি কৰিছে, বেয়া পাইছে, ঠিক আছে। কালিলৈ আমাৰ অসমৰ দীপলিনাৰ পৰা আদি কৰি প্ৰিয়ংকা ভৰালীৰ পৰা আদি কৰি নীলাভ নেতাৰ পৰা আদি কৰি যদি আমাৰ এনেকুৱা যদি এগৰাকী কণ্ঠশিল্পী যদি বেলেগ এখন দেশত গৈ যদি গীত পৰিৱেশন কৰে, মঞ্চৰ পৰা যদি গঠিয়াই উলিয়াই দিয়ে, কি ক'ব কওক? কমেণ্ট বক্স খোলা আছে কমেণ্ট বক্স খোলা আছে। মই কমেণ্ট বক্স অফ নকৰোঁ দেই, কমেণ্ট বক্স মই অফ নকৰোঁ, কমেণ্ট বক্স খোলা থাকে। মোৰ এইটো স্পষ্ট কথা, কমেণ্ট বক্স মই কেতিয়াও অফ নকৰোঁ, কমেণ্ট বক্স খোলা থাকে। মোক কওক, চকুত হৈ কওক, কি ক'ব? কি ক'ব? কমেণ্ট কওক। নেমানো, কেতিয়াওতো মানি ল'ব নোৱাৰোঁ। এইটো মানি ল'ব নোৱাৰোঁ। এগৰাকী বংগদেশৰ পৰা আহিছে, বংগদেশৰ পৰা আহি কিনে মমিতা মিত্ৰই আমাৰ ইয়াত গীত পৰিৱেশন কৰিছে, ভাল কথা, ভাল পাব লাগে, ঠিক আছে। আমাৰ ইয়াৰ যদি আচাৰ ব্যৱহাৰ, ঠিক আছে, যদি ভাল পায়, নিজৰ দেশত ক'বগৈ যেন অসমৰ মানুহসকল বহুত ভাল, তেতিয়া এটা আমাৰে গৌৰৱৰ কথা। কিন্তু আপোনালোকে হিংসাত জ্বলি পৰি মৰিছে। মমিতা মিত্ৰক আপোনালোকে সন্মান দিব লাগে, ঠিক আছে, সন্মান দিব লাগে। মঞ্চ এখন নেপালেও আপোনালোকে মঞ্চ এখন দিব লাগে। কিন্তু আপোনালোকে মঞ্চ দিয়াটো বাদেই কথা, বেয়া মন্তব্য আগবঢ়াইছে, ইয়াৰ পৰা খেদি পঠাব লাগে। আৰে বাবা, এইটোতো ভুল কাম কৰিছে। আপোনালোকৰ শিক্ষিত লোক, আপোনালোকে ইমান শিক্ষিত লোক হৈও আপোনালোকে এনেকুৱা কথা কিয় কৈছে? মমিতা মিত্ৰই ইয়াত গীত পৰিৱেশন কৰিছে, মই বহুত ভাল পাইছোঁ, গৌৰৱান্বিত হৈছোঁ। বেলেগ এখন দেশৰ এগৰাকী কণ্ঠশিল্পী আহি আমাৰ ইয়াত দবদবাই আছে, ভাল কথা, ভাল পাব লাগে, সঁচাকৈ কৈছোঁ। কিন্তু আপোনালোকে জ্বলন পূৰণ লাগিছে। কোনে সহায় কৰিলি? তহঁতি কোনে সহায় কৰিলি? ৰাজীৱ ভূঞাৰ ককাইদেউ ঘৰলৈ কোনে আগবঢ়ালি? কিবা এটা সামান্য পৰিমাণে কিনে আগবঢ়ালি? আৰে বাবা, এজনেতো ঠিক আছে চিনি নাপাওঁ বুলি কৈ দিলে, এজনেতো চিনি নাপাওঁ বুলি ক'লে, ঘৰলৈ অহাটো বাদেই, ঠিক আছে। এতিয়া মমিতা মিত্ৰই কিবা এটা আগবঢ়াইছে, আপোনালোকে বেয়া পাইছে, জ্বলি পুৰি মৰিছে। বিহু প্ৰগ্ৰাম দিব কোৱা নাই। আৰে বাবা, কোনে দিব নোৱাৰে? বিহু প্ৰগ্ৰাম দিব লাগে, মঞ্চত গীত পৰিৱেশন কৰা দিব লাগে, মোৰ মতে দেই। এগৰাকী অতিথি হয়, যেনেকৈ আমাৰ এখন ঘৰলৈ যেতিয়া আলহী আহে নহয়, সেই আলহীগৰাকীক কেনেকৈ আমি সন্মান কৰোঁ, কেনেকৈ আচাৰ ব্যৱহাৰ কৰোঁ, ঠিক তেনেদৰে অন্য এখন দেশৰ যি আমাৰ ইয়াত আহিছে ন, সন্মান কৰিব লাগে। মঞ্চ এখন নাপালেও এখন বেছিকৈ দিব লাগে, ঠিক আছে। এইটোৱে ক'লোঁ। সঁচাকৈ দেই, কেনেকুৱা মনৰ মানসিকতা হ'লে এনেকুৱা কথা ক'ব পাৰে বে? মই নিউজবিলাক চাই আছোঁ, কোনে কি কয়। কিন্তু মই আকৌ এইবিলাক ৰখি থাকিব নোৱাৰোঁতো। মই এইটো আগৰ পৰাই মোৰ চৰিত্ৰ এটা আছে, মোৰ এটা মানে পটককৈ কথা কোৱা মানে মোৰ এইটো বৰ নিয়ম এটা আছে নহয়, মোৰ সহ্য নহয়তো, পটককৈ মানে মই সেইকাৰণে ভিডিঅ'টো বনাই কৈ দিছোঁ দেই। এইটো কিন্তু আপোনালোকে এইটো ভুল নকৰিব দেই, আপোনালোকে শিক্ষিত মানুহ, ঠিক আছে। কালিলৈ আমাৰ দীপলিনা বাইদেৱে বেলেগত গীত পৰিৱেশন কৰে, মঞ্চৰ পৰা যদি গতিয়াই দিয়ে কেনেকুৱা লাগিব? প্ৰিয়ংকা ভৰালীয়ে যদি গীত পৰিৱেশন কৰে মঞ্চৰ পৰা গতিয়াই দিলে কেনেকুৱা লাগিব? নীলাভ নেতাই যদি গীত পৰিৱেশন কৰে কেনেকুৱা লাগিব? নিজৰটো হ'লে শুদ্ধ, আনত হ'লে অশুদ্ধ। আৰে বাবা, কথাবিলাক ক'ব যুক্তি চাই ক'ব, এনে লাংফাং কথা নক'ব, ঠিক আছে। মই এতিয়া ভিডিঅ'টো বনাই আছোঁ পথাৰৰ মাজৰ পৰা, চাই লওক, ঠিক আছে। মোৰ পথাৰৰ মাজতে, পথাৰে মোৰ ঘৰ, ঠিক আছে। মোৰ কোনো ষ্টুডিঅ' একোডাল নাই। মই এনেকৈয়ে পথাৰৰ মাজতে মই মুকলিমূৰীয়াকৈ ডাঙৰকৈ কথা কৈ থাকোঁ, চাই লওক, পথাৰৰ মাজৰ পৰা বনাইছোঁ, দেখিলে, চাই লওক, ঠিক আছে। হ'ব দিয়ক, মোৰ মনৰ কথাকেইটা আপোনালোকৰ মাজলৈ আগবঢ়াই দিলোঁ। কোনোবাই যদি ভাল পাইছে কমেণ্ট কৰক, কোনোবাই যদি বেয়া পাইছে মোক গালি পাৰক, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। সেইটো কথা মই যি ক'ম খালি অপেন ক'ম। হোলোঙা মানুহ পুলুঙা কথা, ৰধুৱাই বস্তু ফগাল কথা। ধন্যবাদ।